হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ এই চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। মোৰ নাম আকাশ আৰু আপোনালোকে চাই আছে অল মিক্সাৰ। ফ্ৰেণ্ডছ, আপোনালোকক আজি এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে যিকোনো ফটোৰ বেকগ্ৰাউণ্ড সহজে ইৰেজ কৰিব পাৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত পাব আৰু এই এপ্লিকেশ্যনটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, গতিকে আপোনালোকে তাৰ পৰা সহজে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব। গতিকে বন্ধুসকল, প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত গৈ ওপৰত চাৰ্চ কৰিব যে ইৰেজাৰ ইৰেজাৰ চাৰ্চ কৰি দি আপুনি ইয়াত ক্লিক কৰিব। এপ্লিকেশ্যনটো 10 মিলিয়ন মানুহে ডাউনলোড কৰি ৰাখিছে আৰু ইয়াৰ ৰেটিং 4.4। গতিকে আপোনালোকে এই এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত আপুনি ইয়াত অ'পেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত লোড এ ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফটোছত ক্লিক কৰিব। ফটোছত ক্লিক কৰাৰ পিছত আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব যে আপুনি কোনটো ফটো ইৰেজ কৰিব। গতিকে মই আপোনাক উদাহৰণ হিচাপে এইটো ফটো উদাহৰণ হিচাপে দেখাই দিওঁ। ইয়াত আপুনি ক্ৰপো কৰিব পাৰে, আপোনাৰ নিজৰ হিচাপমতে এইটো ক্ৰপ কৰিলে হ'ল। মই ইমান মানে ক্ৰপ কৰি লৈছোঁ, তাৰপিছত ডান টিপিছোঁ। ইয়াৰ পিছত আপুনি অ'টোত ক্লিক কৰিব। তলত যিটো দেখিছে মানে অ'টো, তাত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত এইটো এনেদৰে য'ত ইৰেজ কৰিব বিচাৰিছে তাত এইটো ৰাখি দিলে হ'ল। তাৰপিছত ইয়াত ইৰেজ হৈ গৈছে, এনেদৰে আপুনি দিলে হ'ল। এনেদৰে বন্ধুসকল, এইটো আপুনি ইউজ কৰি চাব, বহুত ভাল হয়। এইটো সহজে আপুনি কম সময়ৰ ভিতৰতে এইটো ইৰেজ কৰিব পাৰিব। কম সময়ৰ ভিতৰতে আপুনি এইটো ধুনীয়াকৈ ইউজ কৰিব পাৰিব। এইটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে ৰাইট ছাইডত যিটো ডান চিম্বল দেখা পাইছে তাত ক্লিক কৰিলে হ'ল। ফ্ৰেণ্ডছ, আপোনালোকে দেখা পালে যে এই ফটোটিৰ পিছৰ বেকগ্ৰাউণ্ড সম্পূৰ্ণৰূপে ইৰেজ হৈছে। গতিকে আপোনালোকেও যদি যিকোনো ফটো বেকগ্ৰাউণ্ড ইৰেজ কৰিব বিচাৰিছে, তেনেহ'লে এই এপ্লিকেশ্যনটো ইনষ্টল কৰি লওক, কাৰণ এই এপ্লিকেশ্যনটোৰ সহায়ত কম সময়তে ভালদৰে বেকগ্ৰাউণ্ড ইৰেজ কৰিব পাৰি। ফ্ৰেণ্ডছ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো বন্ধুসকল, আজিলৈ এইটোৱেই আছিল। থেংক ইউ ছ' মাছ।